আৰু তুমি আমি নজনা কি কৰানো আমি নজনা ধৰিলা তুমি নাটক কৰিছা ভাওনা কৰিছা ৰাস কৰিছা কৰিছো খালি সংলাপ একো মনত নাই ৰাস কৰিছা তাৰপিছত আৰু কি কৰিছা চিনেমাটো কিবা আছিলা নেকি নাই চিনেমাত নাই নহয় চিনেমাত নাই মই কৰিছো কলাজ কৰিছো কলাজ কৰিছা ন দীপ হাজৰিকা ছাৰৰ কলাজত আচলতে এক অংশহে ওলাইছো ওকে তুমি নজনা কি কৰা আমি নজনা মানে সব জনাই কলাই আছে তুমি গানো গোৱা নহয় চি চি তুমি গান গাইছিলাচোন জুবিনদাৰ তুমি কিবা সমালোচনা কৰিছিলা ন মাজতে হয় নে কিবা লৈ পেলাই ভিডিঅ' লৈ পেলাই কিবা মই সমালোচনা নাই কৰা দেই তুমি নাই কৰা তোমাক কৰিছিল কিবা এটা কৰিছিল তুমি যে কৈছিলা সমালোচনা কৰিছে একেদিন কিবা জুবিনদাৰ হেৰি সময়তে নেকি হয় নাই কি হৈছিল তোমাৰ আচলতে জুবিনদা যেতিয়া ঢুকাইছিল 19 তাৰিখ আছিল আজিও মনত আছে সেই তাৰ আগতে মই গুৱাহাটীলৈ আহিছিলোঁ মোৰ প্ৰমোচনৰ ভিডিঅ' এটা আছিলে প্ৰমোচনৰ ভিডিঅ' এটা আছিলে সেই প্ৰমোচনৰ ভিডিঅ'টো আমাৰ যেতিয়া ব্ৰেণ্ড এটাৰ লগত প্ৰমোচন কৰোঁ তেতিয়া আমি তেওঁলোকক এটা নিৰ্দিষ্ট কথা দি থৈ দিয়া থাকে যে আমুকটোৰ সময়ত আমি ভিডিঅ'টো পষ্ট কৰিব লাগিব তেতিয়া তেওঁলোকক 19 তাৰিখে হোৱাৰ পিছত মোক 21 তাৰিখে পষ্ট কৰিব কৈছিলে কিন্তু মই তেওঁলোকক কৈছিলোঁ যে আমাৰ এনেকুৱা পৰিস্থিতি হৈ আছে অসমত মই অকণমান নোৱাৰিম এইকেইদিন আপোনালোকে অকণমান টাইমটো অকণমান বঢ়াই দিব পাৰিব নি তেতিয়া তেওঁলোকে 26 নে 27 দিছিলে হা তাৰপিছত মই গ'লোঁ তাৰপিছত মই 27ত মই ভিডিঅ'টো পষ্ট কৰিব লগা হ'ল যদিহে মই পষ্ট নকৰিলোঁ হয় আজি হয় মই ৰুমত থাকোঁ